হেল্ল' গাইজ স্বাগতম কৰিলোঁ মই আন এটা ভিডিঅ' মানে আজিৰে ভিডিঅ'টো মানে মই ষ্টাৰ্ট কৰিছোঁ পাঠশালাৰ পৰা মানে মই মানে ইয়াত ফাংচন চাব আহিছোঁ আৰু ফাংচনটো মানে ৰাতি আছে কিন্তু ফাংচনে ভিডিঅ'টো এক্সট্ৰা হ'ব এতিয়া মানে মই অলপ মানে ফুৰিও আৰু মানে মোৰ পিছেদি আগেদি এইটো হাইৱে ৰাস্তাটো মানে পাঠশালা হাইৱে এইটোদি মানে বহুত জেগা যাব পাৰি আৰু ধুবুৰী চুবুৰী এইটো ৰাস্তা দি যাব পাৰি আৰু মানে পাঠশালা মানে কেনেকুৱা ধৰণৰ আগবঢ়া জানেনে থিয়েটাৰ হওক মানে যিমান থিয়েটাৰ আছে যিমান মানে 50% বা 70% থিয়েটাৰৰ মালিক বা প্ৰথম থিয়েটাৰ শ্ব'টো ইয়াতে কৰে আৰু সাহিত্যকে হওক সেইবিলাক বহুত মানে আগবাঢ়া আৰু শিক্ষা নগৰী বুলি কোৱা হয় পাঠশালাক মানে শিক্ষাৰ ক্ষেত্ৰতো মানে বহুত আগবাঢ়া তো সেইকাৰণে ইয়াতে আমি এডমিশ্যন দিছোঁ আৰু তাতে প্ৰথমতে হোষ্টেলত আছে এতিয়া হোষ্টেলত আমি ৰুম লৈছোঁ কাৰণ খাৱাৰ অলপ কষ্ট হৈ কাৰণে এতিয়া ৰুমত আছে আম্মা আছে তাতে মানে পাঠশালা যোনটো মানে মেইন টাউন সেইটো চাব অলপমান মানে গাইজ ইয়াত মানে হেৰিতকৈ ডাঙৰ মানুহতকৈ সৰু ছোৱালী বেছি মানে পি জি হওক বা হোষ্টেল হওক বা কলেজ হওক অকল কলেজে মানে পি জি অকল ছাত্ৰই অকল মানে স্কুলত আহা কলেজত আহা সেইবিলাকে বেলেগ দেখাই নাই দুটা এটা মানুহে দেখা পাওঁ ভাল ডাঙৰ মানুহ বেলেগ নাই আৰু এই সকলো ছাত্ৰ ছাত্ৰীসকলে আৰু মানে মোৰ আগেদিয়ে য'ত ফাংচন হ'ব মানে এইখনে মানে ষ্টেজখন বা সেইবিলাক কৰিছে মানে নেক্সট ভিডিঅ'টোত আপোনালোকে এইখন ফাংচনত দেখা পাব মানে আমাৰ টিকেট VIP টিকেট আছে তো আমি চাম আৰু তাৰে সন্মুখেদি মানে যে ঋষিৰ স্কুলখন কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ ছেকেণ্ডেৰী তো ভিতৰত যাব নোৱাৰি ঋষিহঁতৰ কলেজত যাব পাৰিলোঁ হয় মানে টিউশ্যন চলি আছে কেনেকৈ সৰু ছোৱালীয়ে টিউশ্যন কৰি আছে বাকী ডাঙৰো কৰি আছে কি যাম তো অলপ বাটৰ পৰা দেখুৱাই দিলোঁ বাকী আগফালে এখন ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটিখনো আপোনালোকক দেখুৱাই আছে আগত সেইফালে যায় না হাইৱেত যাম আৰু মানে এইখন আছিল বজালী মহাবিদ্যালয় কিন্তু এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয় বজালী আৰু মানে কিমান ডাঙৰ চাব পাৰে গেটখনে কিমান ডাঙৰ গেট মানে বাউণ্ডাৰীটো বাকী ভিতৰত কিবা চলিছে আপোনালোকৰ ভিতৰত এখন গাঁৱত আছোঁ জ্যোতিনগৰ বুলি কয় পাঠশালাৰে গাঁও আৰু এখন গাঁৱত মানে অকল মানে থিয়েটাৰৰ মালিকৰে ঘৰ মানে যোনী থিয়েটাৰবিলাক ওলাইছিল মানে যোনী ইনভেষ্টমেণ্ট কৰে থিয়েটাৰবিলাকত সেইবিলাকৰ ঘৰ ইয়াতে মানে গাঁওখনত মানে অকল থিয়েটাৰৰে মালিকৰ ঘৰ বা চাওক চব ইয়াতে মানে চব আৰু কহিনুৰ থিয়েটাৰৰ যোনটো মালিকৰ ঘৰ মানে সেইবিলাকে পিছফালে বিল্ডিংবিলাক ভিতৰত নাযায় এতিয়া আৰু এইটো আবাহন থিয়েটাৰৰ মালিকৰ মানে গেষ্ট হাউচ ঘৰ নহয় গেষ্ট মানে আহে ইয়াতে ট্ৰেইনিং চলে ইয়াতে চলে এইবিলাক তাতে আছে আৰু মানে মই বৰ্তমান যাই আছোঁ ষ্টেচনটোলৈ মানে পাঠশালাৰ ষ্টেচনটোলৈ তাত চাহো পাঠশালাৰ ৰেল ষ্টেচনটো কেনেকুৱা মানে এই ষ্টেচন হয় ৰেল ষ্টেচন তো পিছফালে মানে মেইন পাঠশালা টাউনটো আছে ৰেল ষ্টেচনটো থাকে সেইটো ৰাস্তা দি যায়নে পাঠশালা টাউনত যাম টাউনত যাম মানে সেইটো আৰু আগেদি এখন যাই আছে তো সেইখন কথা বাদ দিলোঁ বাকী বেলেগ এখন চাম 2000 years later তো এইটো ষ্টেচন মানে কেনেকুৱা ষ্টেচন চাব পাৰে তাকে সেই মোৰ ষ্টেচনটো মানে বেছি দূৰ লাগি আছে তো আমি তাক লাগি যাইছোঁ ভুলতো ভুল নকৰিব যে ইয়াত আহি কেনে তলত নামি কেনে এফালেদি পাৰ হৈ যাওঁ ৰাস্তা দিছি ওপৰত দি পাৰ হ'বি কাৰণ ইপানে যদি বজি যায় আপোনালোকে ইনষ্টাগ্ৰামৰ ৰিল বা ইউটিউবত ৰিল চিল পাই দিব পাৰে কি ইয়াত বজি কেনে কোনোবা এটা শ্বহীদ হৈ যোৱা তো সেইকাৰণে মই কাষেদি যাই আছোঁ তাতে শ্বহীদ হৈ যাম মই আপোনালোকৰ মৰম দয়া বেছি কেনে মই শ্বহীদৰ কথা ভাবিছোঁ তো এইখন মানে সেই মানুহ থকা ট্ৰেইন নহয় এই মাল বস্তু কিবা কিবি আছে কিবা মটৰ ভান না কি কিবা কিবি ভেন্দি চেন্দি আনে ইয়াত তো ইফালে কাষেদি নাযাব অলপমান দূৰেদি যাব ইমান দূৰেদি যাব তেতিয়া টেনশ্যন নাথাকে তো টেনশ্যন নোহোৱাকৈ যাই থাকিব মেইন ষ্টেচনত লাগে হৰ্ণ আৰু 2 খোজমান আগবাঢ়ি দি কেনে ওপৰত দি যাওঁ ওপৰত দি মানে ওপৰৰ ভিতৰত চাম মানে অলপমান কিমানো তলৰ ভিউ চাই দেখি সেইকাৰণে ওপৰৰ পৰা অলপমান চাম আমাৰ ইফালে ট্ৰেইনবিলাকৰ যোনবিলাক আছে নিজে যাই থাকে ইয়াত ভুলিব লাগে কষ্ট হয় অলপমান আৰু মানে ইয়াত বেছি টাইম থাকিব নোৱাৰা তো মানে আগফালে যোনবিলাকেই পাহাৰবিলাক আছে এইবিলাক পাহাৰ তো এইবিলাকেই ভূটানৰ পাহাৰ তো কেতিয়াবালৈকে যাম আৰু মানে কেতিয়াবালৈকে নহয় অতি শীঘ্ৰে যাম তাত ঠাণ্ডাটো অলপমান বেছি পৰি যাক কিন্তু ইমান ঠাণ্ডাও নহয় বৰা হৈ যোৱাটো নহয় নৰ্মেল ঠাণ্ডাটো থাক তো যাই আছোঁ ভূটানলৈকে আৰু ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া মানে পাৰ্কিং যোনটো পোষ্ট আছে মানে পাৰ্কিং ইয়াত মানে পাৰ্কিং বেটাৰী ৰিক্সা হওক বা বাইক মাৰুতি তো আৰু এখন ট্ৰেইন আহি আছে মানুহ থকা চাগে মানুহ থকাই ট্ৰেইন ৰখি দিলা চানটো মানে হেৰি পেলাই মানুহ বহুত বেছি ট্ৰেইনত ইয়াত নামে সেইটো কথা নাই মানে ট্ৰেইন আছে টিকেট আছে যদি আপোনালোকে যাওক এতিয়া মোৰ ট্ৰেইন নাই টিকেট নাই মানে তাত আৰু এতিয়া চিধা যাইছোঁ মেইন টাউনলৈকে টাউন মানে পাঠশালা টাউনলৈকে তো চাই দিয়ক আৰু বহুত ধুনীয়া দেখাৰ পিছত আমি পালোঁ বিশাল এখন মাৰ্কেট আমাৰ ইফালেও আছেতো বহুত তো এতিয়া সোমোৱা টাইম নাই মানে গধূলি হৈছে আৰু টিউশ্যন আছে তো ডাইৰেক্ট এতিয়া পাঠশালা মেইন টাউনত যাওঁ ৰাতিও যাম হ'ল 5টা বজাত মানে টিউশ্যন আছে আৰু আধা ঘণ্টা মানে ফুৰি কেনে শেষ কৰিব লাগিব তো জলদি যাই সময় টাইম নাই এতিয়া মানে মই মানে এম্বিশ্যন পাইছোঁ মানে এখন বিৰাট ডাঙৰ ৰেষ্টুৰেণ্ট তো মানে ইয়াত মানে ম'ম' প্লেটে 400 মানে ATMত পইচা ওলাব দিছে বাছ তাৰপিছত এতিয়া খেদাব দিছে তো আমাৰ খেদাব পইচাও নাই আৰু মানে মোৰ খেদাব পইচাও নাই
মানে এম্বিশ্যনত খাব ইচ্ছাও নাই বাহিৰতে কিবা খাম ইমান টকা দি খাব পাৰিম নে আৰু সেই আৰু লাহে ধীৰে মানে মেইন টাউনৰ মানে মেইন হেৰিটো মানে ইয়াত অভাৰব্ৰিজ বনাই আছে আৰু তাত মানে গাড়ীৰ সেইবিলাক চলিছে আপোনালোকে যায় কিনে টিকেট কাটিব পাৰে ইয়াত মানে বহুত হয় তো অভাৰব্ৰিজৰ কাম চলি আছে হোৱা নাই মানে আমাৰ মালিগাঁও জানে অভাৰব্ৰিজ মানে ইয়াতো সেই অভাৰব্ৰিজৰ কাম চলিছে আৰু ইফালে মানে চিধাই এইটো ৰাস্তা যোনটো আছে গাড়ীবিলাক আহিছে চিমলা যাব পাৰি সেই চিমলা নহয় এই এখানে চিমলা আৰু পাহাৰবিলাক আছে তো আপোনালোকে আহি কিনে যাব পাৰে বাকী এতিয়া পাহাৰৰ মানে পাহাৰৰ নহয় আকাশৰ নাজাৰাটো চাওকচোন একবাৰ কি মজা হৈছে আৰু সিফালে যদি যায় আমি বেলেগ ধুবুৰী চুবুৰী যাব পাৰি আৰু ইফালে গাড়ী দি তো আমি ধুবুৰী যায় কিনেনো কি কৰিম আৰু গাইছ মানে আমাৰ ৰখি আছে মানে আমি ফাংচন চাব যাম 3খন টিকেট আছে VIP টিকেট মানে বজালী হাইস্কুল ন বজালী হাইস্কুলত মানে ফাংচন এখন ফিল্ডখন এটা দেখিছিলোঁ মানে এতিয়া আন্ধাৰ হৈছে আগফালে আন্ধাৰ হৈছে এইফালে মানে পোহৰ হৈছে তো এতিয়া আমি ডাইৰেক্ট আমাৰ ৰুমলৈকে যাই আছোঁ আৰু মানে লাহে ধীৰে আমি যাই আছোঁ মানে ঘৰ পাম ঘৰ মানে নিজৰ ঘৰ নহয় ৰুম আৰু আমাৰ তো মানে তাৰ পৰা মানে কাপোৰ চাপোৰ মানে এইটো জেনিমটো মাৰি কিনে ওপৰত হেৰি চাব যাম ফাংচনখন চাব যাম তো ফাংচনখনটোৰ যোনটো ভিডিঅ' আছে সেইটো এক্সট্ৰা ভিডিঅ' হ'ব বহুত দীঘল হৈছে মানে পাঠশালাখন আপোনালোকে দেখুৱালোঁ তো নেক্সট মানে পাৰ্ট 2 বুলি ক'ব পাৰি তো আপোনালোকে সেইখন ফাংচনখন চাব পাৰিব যে আজিৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিয়া নাই কৰি দিয়ক থেংক ইউ ফৰ ৱাচিং